হেল্ল' এভৰিৱান, আকৌ এটা মই নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত মই চাবোন ঘৰতে কেনেকৈ বনাব পাৰি সেয়াই আপোনালোকৰ লগত দেখাব খুজিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু ভিডিঅ'টো চাই ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এয়া মই প্ৰথমতে মোৰ ঘৰৰে এল'ভেৰা গছৰ পৰা দুটা ডাল কাটি লৈছোঁ আৰু নিম পাত কেইটামান ছিঙি লৈছোঁ আৰু মোৰ ৰজনীগন্ধা ফুল আছিলে, এই ফুলকেইটা ছিঙি লৈছোঁ আৰু এয়া মই লগতে কিচমিচো দিম আৰু ই ভিটামিন কেপচুল এটা লগত দি দিম। মই যিহেতু বেছি বনোৱা নাই, প্ৰথম বনাইছোঁ কাৰণে দুটাৰ জোখতে দিছোঁ। যিহেতু কেনেকুৱা হয় মোৰ প্ৰথম বনাইছোঁ, চবৰে বনোৱা দেখি মই ৰ'বই নোৱাৰিলোঁ, ময়ো ট্ৰাই কৰিব মন গ'ল, সেয়েহে আপোনালোকৰ আগতো মই দেখাব খুজিছোঁ। এয়া বেজ চবখিনি মই সৰু সৰুকৈ কাটিলোঁ, কাটি টাৱা এটাতে পানী উতলাই দিছোঁ, তাৰ ওপৰত মই চচপেনটো উঠাই দিছোঁ। চচপেনত মই এয়া বেজ চবখিনি গলাই লৈছোঁ আৰু এটা বাতিত এয়া মই মিক্সিত এল'ভেৰা আৰু নিম পাত আৰু ফুলটো আৰু এল'ভেৰাকে কাটি দিছোঁ লগাই, অকল বীজটো ভিতৰৰ মানে যোনটো জেল সেইটোহে লগাই দিছোঁ। তাৰপাছত আৰু মই কিচমিচ লগাইছোঁ। কিচমিচটো চানবাৰ্ণৰ কাৰণে ভাল হয়, সেইকাৰণে লগাইছোঁ। এয়া গুড়ি কৰি ল'লোঁ। এয়া মই গলাইছোঁ গৰম পানী, গৰম পানীত। তলত এটা পাত্ৰত পানী উতলি আছে, এয়া গুলি হৈ গ'ল আৰু এয়া মই গুড়ি কৰাখিনি মিলাই দিছোঁ। আৰু এইটো ই ভিটামিন কেপচুল, এইটো এটা মই কাটি ইয়াৰ লগতে আৰু চেণ্টৰ কাৰণে ইয়াত বেজ চবৰ লগতে এচেঞ্চিয়েল জেল আছিলে, গোন্ধটোৰ কাৰণে অকণমান লগাই দিছোঁ। ইয়াত দুটা মিলাই হৈ গ'ল। হোৱাৰ পিছত মই এটা শ্বেপ দিয়া প্লেটটোত দুটা ৰাউণ্ড আৰু অভেল শ্বেপ আৰু মই এয়া লাভ চিনত দি দিছোঁ আৰু এই ফেনখিনি গুচাই দিছোঁ। গুচাই অলপ দেৰি থ'ম। মই 2-3 ঘণ্টাৰ পিছত আকৌ চামগৈ। সোনকালেও চাব পাৰি। এয়া হৈ গ'ল আৰু এই ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকেও এনেকৈ নিজে ঘৰত যি মন যায় যি বস্তু দি ইউজ কৰিব পাৰি ভাল পায় এইখিনি মিলাই বনাব পাৰে। এতিয়া মই আজি বনাই দেখালোঁ। এয়া চাওক ইমান ধুনীয়া হৈছে। আপোনালোকেও এনেকৈ বনাই ইউজ কৰিব ঘৰত পাৰি। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু আকৌ নেক্সট এটা ভিডিঅ' লৈ এতিয়া আহিছোঁ। বাই। আপোনালোকেও ঘৰত বনাই চাব। সঁচাকৈ বহুত ভাল হৈছে। ময়ো প্ৰথমবাৰ কৰিছিলোঁ। আজি আৰু এটা নেক্সট ভিডিঅ'লৈ আহিছোঁ। বাই।